Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10 গণিত সাবজেক্টৰ চেপ্টাৰ নাম্বাৰ 14 পৰিসংখ্যা চেপ্টাৰ। এই পৰিসংখ্যা চেপ্টাৰটোৰ উদাহৰণ 8। ইয়াৰ আগৰ যিবিলাক ভিডিঅ' আছে বা যিবিলাক অংক আছে এইবিলাক আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে। তোমালোকৰ যদি দৰকাৰী মানে হয় তেনেহলে তোমালোকে এই ভিডিঅ'বিলাক চাই ল'বা। অতি সহজ পদ্ধতিত অংকবিলাক কৰি দিয়া আছে, একবাৰ চালে বুজি পাবা। তাৰ আগতে মই জেনেৰেল এটা বেসিক দি আছো যে তুমি অংকবিলাক চোৱাৰ আগতে ফৰ্মুলাবিলাক চাই যাবা। ফৰ্মুলাবিলাক যদি চাই যোৱা তেনেহলে অংকবিলাক তুমি অতি সহজে বুজি পাবা। আৰু ফৰ্মুলাবিলাক যদি বুজি নোপোৱা, ফৰ্মুলা তোমাৰ মনত নাই, তেনেহলে অংক চালে তুমি অংকটোৱে জাস্ট হিসাববিলাক ক্যালকুলেশনবিলাক বুজি পাবা, কিন্তু অংকটোৱে আসলে কি কৈছে, কিহৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে অংকটো, কোনটো কেনেকৈ ওলায় এইটো তুমি একেবাৰে নাজানিবা। সেইকাৰণে তুমি সূত্ৰবিলাক আগতে যিকোনো চেপ্টাৰৰে সূত্ৰবিলাক আগতে আমি জানি লোৱাটো উচিত। ঠিক আছে, যদি সূত্ৰবিলাক আমাৰ মনত থাকে তেনেহলে আমি বাকিবিলাক এনে হ্যান্ডেল কৰিব পাৰো। এতিয়া চোৱা, আমি 8 নম্বৰটো আলোচনা কৰিম। কি কৈছে, তলৰ তথ্যৰ মধ্যমা হল, এবাৰ কি কৈছে মধ্যমা দিয়া আছে। ইয়াৰ 7 নম্বৰটো বহুত ইম্পৰ্টেন্ট। 7 নম্বৰটো মই আগৰ ভিডিঅ'ত আপলোড কৰি দিছো। ঠিক সেইদৰে 8 নম্বৰটো বহুত ইম্পৰ্টেন্ট। এইটোত কি কৈছে চোৱা, মধ্যমা দিয়া আছে, কিন্তু আসলে আমাৰ মধ্যমা দিয়া নাথাকে। বেছিভাগ আমাক কি কয়, এটা টেবুল দিয়া থাকে, তাৰ মধ্যমা ওলাব দিয়ে, কিন্তু ইয়াত মধ্যমাটো দিয়াই আছে। কি কৈছে যে ইয়াৰ পৰা আমি x আৰু y ওলাব লাগে, আৰু আমাৰ বাৰম্বাৰতা মুঠ বাৰম্বাৰতা কিমান দিয়া আছে 100। যদি তোমাৰ সূত্ৰ মনত আছে তেনেহলে ক'ব পাৰিবা যে n মানে 100 দিয়া আছে, স্মল n = 100। তেনেহলে এইটো হল টেবুল। এইটো টেবুলৰ পৰা আমি কি কৰিব লাগিব, যেহেতু মধ্যমা ওলাব লাগে, মধ্যমা ওলাবলৈ হলে এটা টেবুল আমি তিনিটা ভাগত ভাগ কৰিব লাগে। মানে টেবুলটোৰ তিনিটা ৰুম থাকে। এটা ৰুম দিয়া আছে, দুটা দিয়া আছে, আৰু এটা ওলাব লাগিব। এইটো হল বাৰম্বাৰতা, আৰু কি ওলাব লাগিব, সঞ্চয়ী বাৰম্বাৰতা। গতিকে আমি টেবুলটো এতিয়া বনাম। চোৱা উদাহৰণ 8। এতিয়া আমি কি কৰিম, ইয়াৰ টেবুলটো আমি বনাব লাগিব। এতিয়া চোৱা, এই টেবুল বনোৱাৰ আগতে আমি কেইটা ৰুম দিব লাগিব, তিনিটা ৰুমৰ কথা কৈছিলো, আৰু তলফালে কেইটা দিব লাগিব এইটো আমিও হিসাব কৰি ল'ব লাগিব। চোৱা 1 2 3 4 5 6 7 8 9 10 11 12, মানে 12টা। তলফালে কেইটা দিব লাগিব, 12টা দিব লাগিব। চোৱা 12টা দিবলৈ হলে আমি এনেকৈ দিব লাগিব। বেছি ডাঙৰ কৰিব নালাগে, যেহেতু তিনিটা ৰুমহে বনাব লাগে। এটা, দুটা। এতিয়া চোৱা, আমি কি কৰা হৈছে যে মই এনেকৈ 12টা দিছোঁ। 12টা দিয়াৰ পিছত এতিয়া আমি ওপৰখিনি লিখি দিম। ওপৰটো কি হ'ব, প্ৰথমটো হ'ব শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল। তাৰপিছতটো হ'ব বাৰম্বাৰতা, তাৰমানে FI। এইটো হ'ব CF। যদি তোমালোকে মধ্যমাৰ 7 নম্বৰটো একবাৰ চাইছা বা বুজি পাইছা তেনেহলে এইবিলাকৰ তোমাৰ একো প্ৰব্লেম নাথাকে, ইজিলি বুজি পাবা কোনটো কি বুজায়। ঠিক আছে, FI এইটো হ'ল বাৰম্বাৰতা, আৰু CF হ'ল সঞ্চয়ী বাৰম্বাৰতা। আমি লিখিব নালাগে, শৰ্টকাট কেৱল ইংলিছ টাৰ্মটো লিখি দিলে হৈ গ'ল। এতিয়া আমি ইয়াত কি লিখিব লাগিব, শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল কোনটো, এইটো চোৱা, এইখিনি হ'ল শ্ৰেণী অন্তৰাল। ক'ৰ পৰা আছে, 0 পৰা 100। তাৰপিছত কি আছে চোৱা, 100 পৰা 200, 200 পৰা এনেকৈ 100লৈকে বাঢ়ি আছে 1000লৈকে। সাতশৰ পৰা 800, 800 পৰা 900, এবাৰ হ'ব কি 900 পৰা 1000। এইটো হ'ব কি মুঠ। ঠিক আছে, এতিয়া চোৱা এইটো হ'ব FI। FIটো আমাক দিয়াই আছে। চোৱা কোনটো FI, এইটো বাৰম্বাৰতা বুলি কোৱাই আছে আমাক। এইটো আমি ইয়াত লিখি দিম। এতিয়া তোমালোকে অংকবিলাক চোৱাৰ সময়ত কিতাপ বহি ওলাই ল'বা, একদম বঢ়িয়াকৈ চাবা, তেতিয়াহে তুমি বস্তুবিলাক বেছি ইজিলি বুজি পাবা। কিতাপতো চাবা আৰু মোবাইলতো চাবা, আৰু যদি বেছি অসুবিধা হয় স্ক্ৰীনশ্বট মাৰি ল'বা।
x 12 17 20 y 9 7 4 এইটো হ'ব n n আমাক কৈ দিছে কিমান 100 তাৰমানে মুঠ বাৰম্বাৰতা হ'ল 100 এতিয়া চোৱা ইয়াত কি কৈছে 2 5 x 12 17 20 y 9 7 4 এতিয়া আমি cf ওলাব লাগে ইয়াৰ পৰা cf ওলাব লাগিব cf ৰ পৰা এইটো ওলাবলৈ হলে মাইনাস কৰিব লাগে আৰু এইটোৰ পৰা এইটো ওলাবলৈ হলে প্লাস কৰিব লাগে ওপৰটো সেম টু সেম হ'ব 2 এতিয়া কি হ'ব এইটোৰ লগত এইটো প্লাস ভালকে বুজি লবা এইটোৰ লগত এইটো প্লাস 2 plus 5 equal to 7 এবাৰ এইটোৰ লগত এইটো প্লাস 7 plus x আবার এইটোৰ লগত এইটো প্লাস 7 ৰ লগত 12 প্লাস কৰিলে কিমান হ'ব 19 19 plus x তাৰপিছত 19 ৰ লগত 17 তেনৰ কিমান হ'ব 36 plus x এইটোৰ লগত এইটো প্লাস কৰিলে কিমান হ'ব 56 plus x এইটোৰ লগত এইটো প্লাস কৰিলে কিমান হ'ব 56 plus x plus y এইটোৰ লগত আকৌ এইটো প্লাস কৰিলে 56 plus 65 plus x plus y তাৰপিছত এইটোৰ লগত এইটো প্লাস কৰিলে 7 প্লাস কৰিলে 72 plus x plus y 4 প্লাস কৰিলে কিমান হ'ব 76 x plus y এতিয়া আৰু বাকি একো কৰিব নালাগে আমাৰ কি হল টেবুলটো হৈ গেল সম্পূৰ্ণৰূপে হৈ গেল এতিয়া চোৱা এইটো টেবুল সম্পূৰ্ণৰূপে হৈছে ঠিকে ইয়াৰ ভিতৰত চাবা তুমি এইবিলাক বস্তু আৰু এইবিলাক বস্তু তুমি বৰিয়াকে বুজি ল'ব লাগিব যদি মানে এইটোৰ পৰা এইটো কেনেকৈ বনায় বা এইটোৰ পৰা এইটো কেনেকৈ বনায় যদি তুমি বুজিব নোৱাৰা বা তুমি কৰিব নোৱাৰা তেনে টেবুলৰ যেটো মাৰ্ক এইটো নোপোৱা আৰু টেবুলটো বনাব নোৱাৰিলে তুমি অংকখিনি কৰিব নোৱাৰিবা এইটো ইয়াৰ পৰা আমি এইটো বনাইছো আকৌ ইয়াৰ পৰা এইটো বনোৱাটো আমি 7 নম্বৰ উদাহৰণত বৰিয়াকে বুজাই দিয়া হৈছে তোমালোকে লাগিলে চাই লবা 7 নম্বৰ উদাহৰণটো আৰু এই 7 নম্বৰ উদাহৰণটো বহুত ইম্পৰ্টেন্ট হয় মই ইজিলি বুজাই দিছো লাগিলে চাই লবা এতিয়া চোৱা বাকিখিনি হৈছে এতিয়া চোৱা কি আছে আমি আৰু এটা বস্তু জানো কি যে আগৰ ভিডিওটো আপলোড কৰি দিয়া অংকটোতো মই বৰিয়াকে বুজাই দিয়া হৈছে যে আৰু তোমালোকে যদি এই মধ্যৰ বা মধ্যমাৰ বিষয়ে যদি কিবা জানা তেনেহলে তুমি এইটো জানিবই লাগিব যে এইটোৰ লগত এইটো সমান মানে এইটো n যিখিনি ওলাই এইটো প্লাস কৰিলে যিখিনি হ'ব ইয়া লাষ্টটো ইয়াৰ লগত সেম টু সেম হয় তাৰমানে এইখিনি ইকুৱেল টু 100 হ'ব তাৰমানে কি ইয়াত কি দি আছে n ইকুৱেল টু 100 তে n মানে কি n মানে হল 76 plus x plus y equal to 100 এতিয়া আমি ইয়াৰ পৰা x plus y যদি বেলেগকে ৰাখো কি হ'ব 100 minus 76 তাৰমানে কি হ'ব x plus y equal to 76 এই 100 পৰা 76 মাইনাস কৰিলে কিমান হ'ব 24 এইটো আমি নাম্বার 1 দিলো ঠিক আছে এতিয়া চোৱা যেহেতু আমাক কি দিয়া আছে এবাৰ মধ্যমা দিয়া আছে মধ্যমা ইকুৱেল টু কিমান দিয়া আছে আমাক 525 একদম কুৱেশ্যনতে ওপৰতে দিয়া আছে চোৱা এইটো দিয়া আছে ডাইৰেক্ট একদম 525 এইটো হল মধ্যমা এটাকে মধ্যমা যদি ইমান দিয়া থাকে তেনেহলে ইয়াৰ ভিতৰত মধ্যমা শ্ৰেণী কোনটো হ'ব এটাকে মধ্যমা শ্ৰেণী কোনটো হ'ব তে মধ্যমা শ্ৰেণী কোনটো হ'ব সবা 525 মানে 525 ইয়াত এবাৰ এইবিলাকৰ ভিতৰত না যায় এইবিলাক ক'ত যাব এইটোৰ ভিতৰত যাব এইটোৰ ভিতৰত চোৱা তুমি এই 525 কোনটো শ্ৰেণীত আছে 5 ৰ পৰা 600 তৰে 525 5 ৰ পৰা 600 ৰ ভিতৰত আছে মানে 500 ৰ পৰা 600 ৰ ভিতৰত আছে 4 ৰ পৰা 500 ৰ ভিতৰত নাই এইটো গতিকে আমাৰ শ্ৰেণী অন্তৰালটো কোনটো হ'ব এইটো হ'ব মানে এইটো ঠিক আছে এতিয়া চোৱা আমি কি লিখিব লাগিব যে ইয়াত কি কি দিয়া আছে তাৰমানে দিয়া থাকা কিনে আমি আগতে লিখি ল'ব লাগিব চোৱা এইটো বস্তু আমি ইয়াত লিখিম আৰু শ্ৰেণী অন্তৰালটো কি হ'ব 5 ৰ পৰা 600 ঠিক আছে শ্ৰেণী অন্তৰালটো কি হ'ব 5 ৰ পৰা 600 এতিয়া চোৱা আমি মেইন বস্তুবিলাক এতিয়া লিখিম যে l মানে কি হ'ব আৰু বাকিবিলাক তোমালোকে জানাই বস্তুবিলাক ওলাব তথাপি মই কৰি দি আছো
যে এল ইকুৱেল টু কি হ'ব এল ইকুৱেল টু ইয়াৰ পৰা হ'লে আমাৰ কি হ'ব মধ্যমা শ্ৰেণীৰ যিটো সৰু এইটো চোৱা এইটো হ'ল আমাৰ মধ্যমা শ্ৰেণী ইয়াৰ আটাইতকৈ সৰু কোনটো 500 এইটো এল হ'ব কি 500 আৰু কি আছিল এইচ আছিল এফ আছিল আৰু চি এফ আছিল এইচ হ'ল এইটোৰ মাজত দূৰত্ব 500 পৰা 600 ৰ দূৰত্ব কিমান 100 এইটো এইচ এফ হ'ল কিমান এই মধ্যমা শ্ৰেণীৰ যিটো বাৰম্বাৰতা এইটো 20 তাৰপিছত চোৱা আকৌ সঞ্চয় চি এফ মানে কি চি এফ মানে হ'ল সঞ্চয় বাৰম্বাৰতা এইটো চি এফ হ'ল মানে কি সঞ্চয় বাৰম্বাৰতা পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰম্বাৰতা তে পূৰ্বৱৰ্তী শ্ৰেণী মানে কি এইটো শ্ৰেণী তেনেহ'লে এইটো শ্ৰেণী হ'ব এইটো হ'ল পূৰ্বৱৰ্তী শ্ৰেণী এইটো শ্ৰেণী সঞ্চয় বাৰম্বাৰতা কোনটো এইটো হ'ব মানে 36 প্লাছ এক্স এতিয়া আমি মেইন সূত্ৰটো লিখিম এতিয়া ইজিলি কৰিব পাৰিম এতেকে মধ্যমা ইকুৱেল টু এল প্লাছ n/2 মাইনাছ চি এফ ডিভাইডেড বাই এফ ইনটু এইচ এতিয়া মধ্যমা আমাক দিয়া আছে কিমান 525 এতিয়া চোৱা এল মানে কিমান এল হ'ল 500 প্লাছ n/2 মানে হ'ল 100/2 মাইনাছ চি এফ মানে কিমান চি এফ মানে হ'ল 36 প্লাছ এক্স ইনটু এইচ মানে কিমান এইচ মানে হ'ল 100 আৰু তলত কিমান আছিল এফ মানে হ'ল 20 এতিয়া 20 100 ৰ ভিতৰত কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা এইটো ইফালে যদি আহে 500 ৰ পৰা 525 ৰ পৰা আমি 500 টো মাইনাস কৰি দিম তাৰমানে এইটো ইফালে প্লাস আছে ইফালে আহিলে কি হ'ব মাইনাস হৈ যাব এতিয়া চোৱা এইটো যদি আমি হৰণ কৰো কিমান হয় এইটো তো সেপাৰেট হৈ গেল এইটো হৰণ কৰিলে কিমান হ'ব এইটো হৰণ কৰিলে 50 এই ৰবা এটা 0 50 minus 36 minus x into 5 ইয়াত কিমান হ'ব 25 equal to minus এইটো পৰা এইটো minus কৰিলে কিমান থাকিব 14 ৰ পৰা 7 ইনটু কৰিলে 70 50 ৰ পৰা 36 minus কৰিলে 14 ৰ পৰা যদি 5 ইনটু কৰা 14 লগত 5 ইনটু কৰিলে 14 ৰ লগত 5 4 5 গুণ বেছি শূন্য থাকিল 2 1 70 তেনেহলে 70 হ'ব ইয়াত 70 আৰু কি আছিল minus x এটা এইটো 5 আছে এইটো 5 ৰবা এইটো 5 ৰ লগত আমি এইটো ইনটু কৰিছা আসলতে 50 পৰা 36 মাইনাস কৰিলে 14 এটা আসলে তোমালোকে বুজি নাপাবা মই একদম ক্লিয়ারলি কৰি দি আছো এইটো পৰা এটা মাইনাস কৰিলে হ'ব 14 minus x into 5 5 ইফালে হৰণ পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব 5 ৰ লগত ইনটু কৰা 70 minus 5x আৰু যদি এটা কাম কৰিব পাৰো যে এইটো আকৌ ইফালে আনিলে তো এইটো আৰু প্ৰবলেম নাই এনে ডাইৰেক্ট লিখিব পাৰিম আমি আৰু আনিছো এইটো ঠিক আছে 5 ইফালে আনিছো মানে হৰণ হৈছে তেনেহলে এইটো সেম টু সেম থাকিল মানে 14 minus x এতিয়া সো এইটো হৰণ কৰিলে কিমান হ'ব 5 হ'ব ইকুৱেল টু কিমান হ'ব 14 minus x এতিয়া আমি যদি x উলাও x ইকুৱেল টু কি হ'ব x ইকুৱেল টু হ'ব 14 minus 5 মাইনাস কৰিলে কিমান হ'ব এটো যদি x ৰ পৰা x 14 ৰ পৰা 5 মাইনাস কৰি দিয়া 9 এটা নাম্বার 1 নাম্বার 1 তোমাৰ কি আছিল x plus y equal to 24 তে x ৰ মান কিমান 9 plus y equal to 24 y equal to 24 minus 9 যদি মাইনাস কৰা হয় কিমান হ'ব 15 তাৰমানে কি হল যে x ৰ ভ্যালু হল 9 আৰু y ৰ ভ্যালু হল 15 ইয়াত আমি এতেকে লিখিব দিব পাৰো যে এতেকে x equal to 9 y equal to 15 একদম বহুত ইম্পৰ্টেন্ট কিন্তু তোমালোকে এইটো বস্তু অলপ ভালকে চাবা আৰু যদি অসুবিধা হৈছে মই বস্তুবিলাক অলপ ঠিক কৰি দিয়া
মই চোৱা অলপ হোৱাইটনাৰ মাৰি দিছোঁ যাতে তোমালোকে বস্তুটো অলপ সেপাৰেট বস্তুটো বুজি পোৱা যাতে তোমালোকৰ অসুবিধা নহয় কাটাকাটি হৈছে যেহেতু অলপ চোৱা একদম ইজি তোমালোকে এইটো অংক ভালকৈ চাবা এইটো অংক কিন্তু আহিয়ে থাকে প্ৰায় আহি থাকে গতিকে এইটো অংক অলপ ভালকৈ চাবা টেবুলটো ভালকৈ চাবা গোটেইখিনি অলপ ভালকৈ চাবা ঠিক আছে থেংক ইউ যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ